বন্ধুসকল আজি আমি ৰিভিউ কৰিব গৈ আছোঁ FZS ভাৰ্চন 4 বাইকখনৰ বিষয়ে BS6 মডেল হয়। ডাউন পে'মেণ্ট লগতে EMI, টপ স্পীড, মাইলেজ, অনৰোড প্ৰাইচ আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব লাগিব আমি তাৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 149cc এয়াৰ কুলাৰ্ড ইঞ্জিন হয় আৰু ইঞ্জিনটোৱে নিৰ্দিষ্ট এটা পাৱাৰ প্ৰডিউচ কৰে। সেই পাৱাৰটো হৈ গ'ল 12.4 bhp, 7250 rpm আৰু টৰ্কটো হৈ গ'ল 13.3 নিউটন মিটাৰ, 5500 rpm। আৰু ব্ৰেকিং চিষ্টেমটো যদি বিষয়ে কওঁ তেতিয়াহ'লে ডাবল ডিছ হয় আৰু ছিংগল চেনেল ABS হয়। অনলি ফ্ৰণ্ট ডিছখনতহে ABS পাব বন্ধুসকল। আৰু ফিউল টেংক কেপাচিটিটো হৈ গ'ল 13 লিটাৰ। গিয়াৰ বক্স আমি সকলোৱে জানো 5টা আৰু বাইকখনৰ কোম্পানী ক্লেইম কৰা মতে মাইলেজটো হৈ গ'ল 46 কিলোমিটাৰ আৰু বাইকখনৰ ওজনটো হৈ গ'ল 136 kg আৰু হেডলেম্প হৈ গ'ল LED, ইণ্ডিকেটৰ LED। গাড়ীখনৰ আপোনাৰ দুটা ভাৰ্চন আছে আৰু গাড়ীখনৰ যদি আপোনাৰ প্ৰাইচটোৰ বিষয়ে কওঁ তেতিয়াহ'লে 1.44 লাখ 1.44 লাখ অৰ্থাৎ 1,44,000 টকা। যদি ডাউন পে'মেণ্ট দিয়ে তেতিয়াহ'লে মিনিমাম ডাউন পে'মেণ্ট দিব লাগিব আপোনালোকে 35,000 টকা। 35,000 টকা ডাউন পে'মেণ্ট দিবলৈ হ'লে 3 বছৰৰ কাৰণে অৰ্থাৎ 36 মাহ। তাত এক মাহৰ EMI আহিব 3,534 টকাকৈ। এক মাহৰ EMI আহিব, আপোনালোকে ভালকৈ শুনি লওক, 3,534 টকাকৈ। বন্ধুসকল কোনোবাই যদি ল'ম বুলি ভাবি আছে তেতিয়াহ'লে বাইকখন ডিচেম্বৰৰ এণ্ডিঙত হয়তো অফাৰ চলিবও পাৰে। ওচৰৰ ডিলাৰত গৈ খবৰ কৰিব। বাইকখন বহুত এটা গুড লুকিং বাইক হয়। মোৰ ওচৰতো আছে এইখন ভাৰ্চন 4খন নহয় বন্ধুসকল, ভাৰ্চন 3। আজি 6 বছৰে ইউজ কৰি আছোঁ, ইঞ্জিনৰ একো প্ৰব্লেম নাই। বহুত এখন সুন্দৰ বাইক হয়। যদি কোনোবাই ল'ম বুলি ভাবিছে ল'ব পাৰে। চব ফালৰ পৰা আছে, স্পীড দিব আপোনাক, মাইলেজ দিব আৰু এটা মানে বহুত স্মুথ হয় বাইকখন। আৰু নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।